Dokmuka Police Station Langhin Manipur ang kangalong Ke-ongdung Risim kangtang kelong la soalong AK-56 ebong 9mm pistol ebong 0.32 ebong 9mm stand gun ebong lapen magazine hini AK magazine circuit 88 AK ahile amu kereng lapen 9mm ahile amu long ponsi bini kerangkia mayalong rai komsai khedupen pangrapon খবৰ সূত্ৰত ভিত্তি কৰি আমি আমাৰ ডিএছপি হেডকোৱাৰ্টাৰ আমাৰ ওচি হাওৰাঘাট তেখেতসকল এটা অপাৰেশ্যন লঞ্চ কৰা হয় দকমকা থানা আণ্ডাৰত দৈদাক পাহাৰ মানিকপুৰ বুলি কয় সেই অঞ্চলত আমি এটা বিশেষ খবৰ ভিত্তিত আমি তাত এটা অপাৰেশ্যন চলাওঁ আৰু আমি মাটিত পুতি থোৱা অৱস্থাত কিছু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ তাৰ ভিতৰত এটা AK-56 ৰাইফল আছে এটা ষ্টেণ্ড গান আছে দুটা পিষ্টল আছে এটা 9mm পিষ্টল এটা .32 পিষ্টল আৰু 9টা AK-47ৰ মেগাজিন আৰু 88 ৰাউণ্ড AK-47 এমিনেশ্যনছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে এটা আমি আমাৰ তদন্ত অব্যাহত ৰাখিছোঁ আৰু আমি কোন সংগঠনে তাত থৈছিল বা কি উদ্দেশ্যে থৈছিল এই তথ্য উদ্ধাৰ কৰিবলৈ আমি বৰ্তমান আমি আমাৰ তদন্ত আমাৰ জাৰি আছে কাৰ্বি আংলং তেনেকুৱা ধৰণৰ যদি কিবা ক'ৰবাত অস্ত্ৰ ভাণ্ডাৰ আছে আৰু আমাৰ যদি আমি আমাৰ চ'ৰ্চে গম পায় আমি ডেফিনেটলি আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ তেনেকুৱা চেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা থাকিব আৰু আমি আমাৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই অলৰেডি অব্যাহত আছে আপোনালোকে কাৰ্বি আংলং জিলা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আমি বিভিন্ন জেগাত আমি তালাচী আমি চলাই আছোঁ আৰু আমি বিভিন্ন অপাৰেশ্যন আমি কৰি আছোঁ গতিকে আমি তেনেকুৱা ধৰণৰ যদি ক'ৰবাত আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ নতুনকৈ কিবা জিলাত এতিয়া তেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত নাই